কেনে লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। ক'ৰ পৰা আহিছে? হৰিচিঙা। আগতে আহিছিলে নেকি? নাই, আগতে অহা নাই তেনেকৈ। পিকনিক খাব। এইটোৱে প্ৰথম? এইটোৱে প্ৰথম। কি খাব আপোনালোকে আজি? হাঁহৰ মাংস, ব্ৰইলাৰ, মাছ, তাৰপিছত দালি। জিভা পানী পৰি গৈছে দেই আমাৰ। খাই যাব, খাই যাব। ঠিক আছে। তৰকাৰী আছে, টেঙা আঞ্জা আছে। পিছত আছে আহিব পাৰাকৈ তেনেকুৱা ঠাই বুলি। ভাল ঠাই আহিব পাৰে নিশ্চয় পিকনিক খাব কাৰণে। ঠিক আছে। পোনপ্ৰথমে মই আটাই আপোনাৰ নিউজ চেনেলবোৰক মই নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আৰু ডাউজেন প্লেচটো বৰ ধুনীয়া প্লেচ। আমি আহিছোঁ ইয়াতে বনভোজ খাবলৈ আৰু অতি শান্তিপ্ৰিয়ৰে আমি ইয়াতে বনভোজস্থলীত মানে আমি আমাৰ বনভোজ খাম বুলি ভাবিছোঁ। আৰু ডাউজিং জেগাটো এনেকুৱা ভাল লাগিছে, প্ৰাকৃতিক পৰিৱেশটো বৰ ধুনীয়া। আৰু আমি প্ৰাকৃতিক পৰিৱেশৰ এটা সুন্দৰ মানে পৰিৱেশ আমনি ল'বৰ কাৰণে আমি ইয়ালৈ আহিছোঁ, উপস্থিত হৈছোঁ। ভালে লাগিছে। বনভোজ খোৱাৰ লগত কিবা তেনেকুৱা চাবলৈ বিশেষ ঠাই তেনেকুৱা আছে নেকি? বনভোজ খোৱাৰ লগতে বিশেষ ঠাই বুলি ক'লে পাহাৰ পৰ্বত অকণমান আছে। আমি অলপ ফুৰিবলৈও গৈছিলোঁ, চাই আহিলোঁ, ভালে লাগিছে। আৰু আমাৰ ওদালগুৰি আমাৰ এডভকেট সংস্থাৰ পৰা আমি কেইজনমান ইয়াতে আহিছোঁ। আমি সকলো ইয়াতে এডভকেটে হয়। আমি ইয়াতে বনভোজ খাই আছোঁ আৰু ভালে লাগিছে। আগতে আহিছিলে নেকি আপোনালোকে? কি কয়? আগতে আহিছিল নেকি? আমি এইটো ফাৰ্ষ্ট টাইম আহিছোঁ, প্ৰথমবাৰ আহিছোঁ। কমিটিৰ ফালৰ পৰা কিবা নিয়ম নীতি তেনেকুৱা নিয়ম নীতি অকণমান বান্ধি দিয়া গৈছে। ইয়াতে মানে আমাৰ মানে পৰিৱেশটো মানে যিহেতু পৰিৱেশৰ লগত সংগতি ৰাখি বনভোজটো খাব দিছে, লগতে মানে মদ্যপান জাতীয় বয় বস্তুবোৰৰ পৰা অকণমান আঁতৰি থাকিব দিছে। চৰকাৰৰ ফালৰ পৰা যিবিলাক নিয়ম বান্ধি দিছে সেইবিলাকক মানে অকণমান মানে আমি সঁহাৰি জনাইছোঁ। ভালে লাগিছে। অসুবিধা লাগিছে নেকি? নাই লগা। ভালে লাগিছে। বৰ ধুনীয়া ঠাই, বৰ ধুনীয়া প্লেচ, ভাল লাগিছে। পিছলৈ কোনোবা যদি আহিব বিচাৰে পিছলৈ যদি কোনোবা আহিব বিচাৰে, মইতো অহা বছৰ আহিবৰ কাৰণেও বিচাৰিছোঁ আৰু সকলোৱে মই আমন্ত্ৰণ জনাইছোঁ ইয়ালৈ আহক। বৰ ধুনীয়া ঠাই, ওদালগুৰি জিলাৰ ডাউজিং যিটো প্লেচ, খুব ধুনীয়া ঠাই। ভৈৰৱকুণ্ডৰ পিছত এইটোৱে এটা ছেকেণ্ড মানে ভৈৰৱকুণ্ডৰ নিচিনা আৰু জেগাটো ডাউজিং, ভাল লাগিছে। থেংক ইউ।